তো গাইছ বহুত দিনৰ পৰা বজাৰত যোৱা নাই আৰু ব্লগো বনোৱা নাই। এতিয়া অলপমান বজাৰত গৈ আছোঁ ব্লগ বনাবলৈ, মানে মাল ল'বলৈ গৈ আছোঁ, মানে ব্লগ বনাবলৈ নহয়। এতিয়া ওলাই গৈ আছোঁ বজাৰত। এইমাত্ৰ ৰুমৰ পৰা ওলাই গাঁও চাই ধুই কিনি কাম কৰি কিনি এতিয়া গৈ আছোঁ বজাৰত মাল ল'বৰ কাৰণে। ব্লগো বনাই আছোঁ তাৰ কাৰণে। বহুত দিন হৈছে মই একেবাৰে ইফালে কাম দিছোঁ, সেইকাৰণে ব্লগ চগ বনাব পোৱা নাই আৰু আপোনালোক বেয়া নাপাবা। এতিয়া মই বজাৰত গৈ আছোঁ চিধা। তো গাইছ এতিয়া মই মেইন ৰোড পালোঁ। তো এইফালে ৰাস্তা দি আহিলোঁ, মেইন ৰোড পালোঁ। এতিয়া এইমাত্ৰ আহিলোঁ মেইন ৰোডত। চৰি হাতটো লাগি গ'ল। এতিয়া মেইন ৰোড পালোঁ আৰু গৈ আছোঁ বজাৰত। বহুত দিন হৈ গ'ল বজাৰ পোৱা নাই, সদায় কাম বিজি। এতিয়া অলপমান ৰেষ্ট পালোঁ, এতিয়া গৈ আছোঁ। চাই থাক বজাৰ দেখা পাবা। তো গাইছ আমি আহিলোঁ বজাৰৰ পৰা। এয়া মাল লৈছে 3টা বিয়াৰ কিংফিচাৰ লৈছে। এতিয়া আমি বজাৰৰ পৰা গৈ আছোঁ ৰুমত। এয়া পুল পাৰ কৰি আছে, এয়া আমাৰ ইফালে ডাঙৰ পাথৰ। এতিয়া আমি বজাৰৰ পৰা গৈ আছোঁ ৰুমত। এইমাত্ৰ ল'লে মালবিলাক গোটাই চব কমপ্লিট হৈ গ'ল। লৈছোঁ আৰু মালবিলাক অলপ চলপ খাবলৈ একো খাওঁ। তো ৰাস্তা কি হয় ৰাস্তা মই দেখা পোৱা নাই দেই। এনেকৈ ৰাস্তা এইটোৱে হৈ চাগে। আমি অহাটো ভাড়ি হৈছিলে অলপমান, বহুত দিন অহা নাই না। আজি আহিছে ফাৰ্ষ্ট টাইম মানে দুজন আহিছিলে, আজি অকলে গৈ আছোঁ ফাৰ্ষ্ট টাইম। তো গাইছ সবাই ভালে আছে যদি ময়ো ভালে আছোঁ। তো ইমানে আৰু কি হৈ গ'ল আৰু মই এতিয়া ৰুমত গৈ আছোঁ।